আজি আমি কামাখ্যা দৰ্শন কৰিব যাই আছো এইটো মই মোৰ ভন্টি আৰু যাই আছে এই মোৰ দেউতা এই মাত্ৰ আমি ঘৰৰ পৰা ওলালো এইটো যাই আছো আজি ঘূৰি কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ ভিতৰত গুৰুত্বপূৰ্ণ পীঠ হৈছে এই কামাখ্যা মন্দিৰ। দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা সম্পত্তি নাইকিয়া টুকুনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা মহাযজ্ঞৰ আয়োজন কৰিলে, কিন্তু তালৈ জোঁৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত গৈ উপস্থিত হলগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্ৎসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। এই কথাটো গম পাই ভগৱান শিৱ যজ্ঞস্থলীত উপস্থিত হৈ সতীৰ মৃতদেহ তাৰ পৰা লৈ গল। শিৱই সতীৰ শৱদেহটো লৈ তাণ্ডৱ কৰিবলৈ ধৰিল। তেওঁক স্থিৰ কৰিবৰ কাৰণে ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহটো ৫১টা ভাগত কাটি পেলালে আৰু সেই সকলোবোৰ য'ত য'ত পৰিছিল বৰ্তমান সেইবোৰ একোখনকৈ শক্তিপীঠত পৰিণত হল। জুনি আৰু গৰ্ভভাগ নীলাচল পৰ্বতত পৰিল, য'ত বৰ্তমানৰ কামাখ্যা মন্দিৰ ভাগ অৱস্থিত। এই ঠাইখনৰ নাম কামাখ্যা কিয় হল? কোৱা হৈছে এবাৰ যেতিয়া কামনাৰ দেৱতা কামদেৱে নিজৰ পুৰুষত্ব হেৰুৱাই পেলালে, তেতিয়া এই স্থানত থকা জুনি আৰু গৰ্ভৰ সহায়তেই কামদেৱে পুনৰ নিজৰ পুৰুষত্ব ঘূৰাই পাইছিল। তাৰোপৰি এই সম্পৰ্কে আৰু এটা কাহিনী প্ৰচলন আছে যে এই ঠাইতে শিৱ আৰু পাৰ্বতীৰ মাজত প্ৰেমৰ আৰম্ভণি হৈছিল। সংস্কৃত ভাষাত প্ৰেমক কাম বুলি কোৱা হয়, যাৰ ফলত এই ঠাইডোখৰ কামাখ্যা বুলি পৰিচিত হল। প্ৰাগ জ্যোতিষাধিপতি কিৰাত বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। তেওঁই নীলাচল পাহাৰত প্ৰথমে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই প্ৰাগ জ্যোতিষাধিপতিৰ মতিভ্ৰম ঘটালে। তেওঁ দেৱীক বিবাহৰ বাবে প্ৰস্তাৱ আগবঢ়ালে। দেৱীয়ে কলে যে দেৱী আৰু মনুষ্যৰ মাজত বৈবাহিক সম্পৰ্ক অসম্ভৱ কথা, কিন্তু নৰকে যিকোনো প্ৰকাৰেই দেৱীক বিয়া কৰাবলৈ জিদ ধৰাত কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এটা বুদ্ধি সাজিলে। দেৱীয়ে কলে যে নৰকে যদি মন্দিৰৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে তেওঁ নৰকৰ সৈতে বিয়াত বহিবলৈ সন্মত। দেৱীয়ে ভাবিছিল যে নৰকে এই কাম কৰিব নোৱাৰিব, কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হল। দেৱীয়ে দেখিলে যে কথা বিষম, সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় লবলৈ বাধ্য হল। দেৱীয়ে নিৰুপায় হৈ এটি মায়াবীৰূপী কুকুৰা চৰাইৰ হতুৱাই ৰাতিপুৱাৰ সংকেত দি নৰকৰ গৰ্ভ চূৰ্ণ কৰাত নৰকে খঙত অগ্নিস্ফুলিংগৰ দৰে প্ৰজ্বলিত হৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈ কুকুৰাটি খেদি খেদি বধ কৰে। সেইবাবে কামাখ্যা মন্দিৰৰ লগত সংলগ্ন এই ঠাইখিনি আজিও কুকুৰা কটা চকী বুলি জনাজাত। কামাখ্যা মন্দিৰত দেৱী সতীৰ যোনিভাগ পৰিছিল আৰু সেই মান্যতা অনুসৰি ইয়াত প্ৰত্যেক বছৰে দেৱী যেতিয়া ৰাজস্বলা হয় তেতিয়া অম্বুবাচী পৰ্ব বা আমতি চোৱা বুলিও
কোৱা হয়। এই পৰ্ব 3 দিন ধৰি পালন কৰা হয় আৰু এই 3 দিন পৰ্যন্ত মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ ৰখাৰ লগতে ভক্তসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হয়। অম্বুবাচী হিন্দু ধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষ হলে চতুৰ্থ পদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱী অৰ্থাৎ ধৰিত্ৰী আই ঋতুমতী হয়। এই সময়ত হিন্দুসকলে অম্বুবাচী পালন কৰে। অম্বুবাচীৰ পৰ্বৰ কেইদিন কামাখ্যা মন্দিৰত অলৌকিক শক্তিয়ে বিৰাজ কৰে। সেয়ে প্ৰত্যেক বছৰে বিভিন্ন প্ৰান্তৰ পৰা সাধু বাবা সন্যাসীসকলে অম্বুবাচী মেলাৰ পূৰ্বে আহি উপস্থিত হৈ আৰু নানা তব জব মন্ত্ৰ উচ্চাৰণ বিচিত্ৰ বেশভূষা আৰু নিজৰ নিজৰ সাধনাৰ বলত লাভ কৰা শক্তিসমূহ প্ৰদৰ্শনেৰে দৰ্শনাৰ্থীৰ দৃষ্টি বাৰুকৈ আকৰ্ষণ কৰে। অম্বুবাচী মেলাৰ কেইদিন নীলাচলৰ বুকুত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। অম্বুবাচী মেলাত দেশ বিদেশৰ বহু ভক্তৰ আগমনেৰে ভৰি পৰে কামাখ্যা মন্দিৰৰ চৌপাশ। ভক্তসকলে দিন ৰাতি একাকাৰ কৰি দেৱীমাৰ দৰ্শনৰ বাবে ৰৈ থাকে। লগতে তাত অনুষ্ঠিত হোৱা মেলা চাবলৈও বহু লোকে ভিৰ কৰেহি। অম্বুবাচীৰ প্ৰথম 3 দিন চোৱা, চতুৰ্থ দিনা শুদ্ধি বুলি কোৱা হয়। অম্বুবাচী পূব ভাৰতৰ আন কিছুমান ঠাইতো পালন কৰা হয়। এই সময়ছোৱাত কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়। এই সময়ছোৱাত